নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কালিলৈ আমাৰ কলেজত ফেয়াৰৱেল, আচলতে ফেয়াৰৱেল বুলি ক'বলৈ বেয়াই লাগিছে। 6th চেমৰ দাদাবাসকল যাবগৈ, আচলতে আমিও এদিন যামগৈ মহাবিদ্যালয়ৰ পৰা। সেইবাবে চবৰে এদিন যাব লগাটো আহেই দিনটো। সেইবাবে আজিৰ পৰা নহয়, একচুৱেলি কামবোৰ চলাই আছোঁ, প্ৰস্তুতি কৰি আছোঁ ফেয়াৰৱেলৰ। এতিয়াও চবেই লাগি আছে। কাইলৈ ফেয়াৰৱেলত কি হয়, কেনেকৈ হয় দেখুৱাম। এতিয়া আমি ডেক'ৰেশ্যনত লাগি আছোঁ, যেনে চাওঁ হওক। আমাৰ ৰুমটো এইটো, এনেই ফেয়াৰৱেল পাতিম। চবেই কামতে লাগি আছে, ৰূপৰে লাগি আছিলে, এইটো তলতে নামিলে। চবেই কামত লাগি আছে, কাম একো হোৱাগেই নাই ইয়াৰ, আজি কৰিব লাগিব। চবেই লাগি আছে, কাইলৈ দেখুৱাম কি হয়। তেন্তে এতিয়া কামখিনি কৰি লওঁ, যদি আজি ডেক'ৰেশ্যনখিনি হয় তেতিয়া দেখুৱাম, যদি নহয় কাইলৈ গোটেইখিনি দেখুৱাম। এনে বলক আজি ভিডিঅ'টো আৰম্ভ কৰিম। তো বন্ধু-বান্ধৱীসকল, কালি আপোনালোকক কৈছিল যে ৰুমটো সজাই হ'লে দেখুৱাম। এয়া হৈছেগৈ প্ৰায়। চবেই কামত লাগি আছে, সিহঁতি গামোচা জাপি আছে, লাগি আছে। চাওক, দিয়া দিয়া খাই দিয়া। চবেই কাম কৰি আছে। মণিকা বাৰু বহুত ব্যস্ত, দেখিব ধুনীয়া লাগিছে সাজিবলৈ। তাই ইমানেই কাম কৰিছে, সাজিবলৈও সময়ে পোৱা নাই। আৰু সেই কলেজৰ পৰা এটা সময়ত তাৰ ওপৰত ভিত্তি কৰি আজি আমি বিভাগ বিভাগত চতুৰ্থ ষান্মাসিক আৰু দ্বিতীয় ষান্মাসিকত ধৰি আমাৰ বিভাগৰ ছাৰ বাইদেউসকলৰ লগত মিলি আমি ষষ্ঠ ষান্মাসিকৰ দাদাসকলৰ বিদায় হিচাপে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। যথেষ্টখিনি ভুল হৈছে এইখিনি কৰোঁতে। ইয়াৰ লগতে আমি এবাৰ প্ৰথম ষষ্ঠ ষান্মাসিকৰ দাদাসকলক এই অনুষ্ঠানটি কৰিবলগীয়া হৈছে। সেইবাবে যথেষ্ট অসুবিধাও হৈছে। তাৰ মাজত একাগ্ৰতাৰ বাবে আমি কৰিবলৈ সাহস কৰিলোঁ। সকলো ইয়াৰ ধন্যবাদ জনাইছোঁ। বিশেষ আৰম্ভণি অনুষ্ঠান আমি আৰম্ভণি অনুষ্ঠানতে প্ৰথমে মই আমাৰ বিভাগৰ মুৰব্বী অধ্যাপক নীলম পূজাৰী ছাৰক আজি অনুষ্ঠানটো লৈ আৰু মৰমৰ বিভাগৰ সকলোবিলাক ছাত্ৰ-ছাত্ৰী, প্ৰতি বছৰে এই দিনটো এনেকুৱা সময়ত আমি এনেধৰণৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায় সভা অনুষ্ঠিত কৰোঁ। সকলোৱে
সহায় সহযোগ কৰা আছে বিভাগটোৰ উত্তৰণ হৈ আহি আছে অনুষ্ঠানবিলাক হৈ আহি আজি এটা ধুনীয়া এটা মনোমোহা পৰিৱেশ নাচৰ কলেজলৈ প্ৰস্তুতি তোমালোক সদায় ভাবি ভাবি চলি এনাৰ্জি ফালৰে চিনচিয়াৰ আছে কামটো কৰিবলৈ অভিযোগ কিবা এটা বেয়া কৰি নিদিয়ে চিনচিয়াৰলি কামটো কৰে আৰু টিমৰ টেলেণ্টেড আছে দিবাগৰ আৰু এটা কাৰণে কামত লাগে আৰু ই ক্লাছটো আৰম্ভ হোৱা নহয় 9 মাহ দেৰিকে সোমায় মানে তাহাঁতক দেখিলে এনেকুৱা লাগে যেন মই নিজে সোমাইছো মই নিজেও তেনেকে সোমাম নে ইউনিভাৰ্চিটিটো দেৰিকে সোমালেও সোমাই মোক 9 ক্লাছ 10 দেৰিকে সোমাম আমাৰ ডক্টৰ কেছ কৰি কয় যে দিবনে প্ৰথম আহি পেলাই সুধিছে যে দুটা ল'ৰা আছে তাই হিষ্ট্ৰী ল'ব পাৰিব নাই মই নাই কৈছো পাৰিব
বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই। আজি দাদাবাসকলে বহুত বেছি কান্দিলে, আমাৰো বহুত বেয়া লাগিছে। তেওঁলোকক আনুষ্ঠানিকভাৱেহে আমি বিদায় দিছোঁ, মনৰ পৰাটো কেতিয়াও বিদায় দিব নোৱাৰোঁ। তেওঁলোক আমাৰ মাজত সদায় থাকিব। যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ কি হয়। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, বাই বাই।